Hi guys, welcome back to my YouTube channel Anusmita's Vlogs. তো guys, আজি ভাবলো আপোনালোকৰ লগত এটা ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰোঁ বুলি। তো সেই কাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো ইটা চাওক guys, ইটা কি ফুল guys আসলতে কাই জানে কমেন্ট কৰি জনাব। আমাৰ ফালে ইটা ফুল বকফুল বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন কমেন্ট কৰি। বহুততে বেলেগ নাম আছে ন। ইয়াৰ লিখিত নাম আসলতে হটফুল হয়, কিন্তু আমি বকফুল বুলি কওঁ। আৰু আগতে এই ফুলটো দেখা নাছিলোঁ, আজি ফাৰ্ষ্ট দেখিছোঁ। তো যিহেতু আজি মই বকফুলৰ বৰা ৰেচিপি বনাব লৈছোঁ, তো ভাবিলোঁ কেনেকৈ বনাওঁ তাকে আপোনালোককো দেখাম ভিডিঅ'ৰ জৰিয়তে। সেইকাৰণে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো চাই থাকক গাইজ। আৰু বৰা বনাবৰ বাবে মই ফুলৰ মাজত থকা হীৰা কেইডাল এনেদৰে ফেলে দি আছোঁ, কাৰণ হীৰা কেইডাল বৰা বনাতে দিলে বেয়া লাগব পাৰে, তাৰ কাৰণে দিয়া নাই। মই এডৰে ফেলে আছোঁ গোটেই বৰা। ফুলৰ পাহিকেইটা দিহে বনাই, যিহেতু ফুলৰ পাহিকেইটা এডৰে মই এনেকৈ থৈ আছোঁ বাতি এটাত। আৰু এইখিনি হলি ধুই ল'ব লাগিব। আৰু মই ভালদৰে ফুলৰ পাহিখিনি 2-3 বাৰ কৰি ধুই ল'লোঁ। আৰু এইবাৰ মই কাটৰিখন দি এনেদৰে ফুলখিনি অলপ চুকি লৈছোঁ, সৰু কৰি। নুচুকা কৰিও বনাব পাৰি ডাইৰেক্ট, কিন্তু মই চুকি লৈহে বনাম। আৰু এখন বস্তুখিনি চুকা হৈ গ'ল। এইবাৰ মই এতিয়া পিঁয়াজ সৰুকৈ কাটি দিলোঁ। আৰু লগত 2টা জ্বালা সৰুকৈ কাটি দিলোঁ এতিয়া। আৰু এইবাৰ মই ইয়াতে অলপ বেচন দি লৈছোঁ, ইয়াৰে লগত অলপ হালধি দি ল'লোঁ। আৰু এইবাৰ এতিয়া 3 চামুচ নিমখ দিলোঁ। আৰু এইবাৰ চবখিনি হোৱাৰ পাছত এনেকৈ হাতেদি মই বস্তুখিনি মিক্স কৰি আছোঁ। আৰু লগতে এতিয়া অলপ পানী দিলোঁ। তো মই গেছত কেৰাহীটা উঠাই দিছোঁ। কেৰাহী গৰম হ'লে তেল ঢালি দিম। তো এইবাৰ কেৰাহীটা গৰম হ'ল, তো মই তেলখিনি প্লেটখনত নমাই ল'লোঁ। তো কালাৰটো বহুত বেছি ধুনীয়া লাগিছে গাইজ। চাওক গাইজ, সঁচাকৈ ধুনীয়া লাগিছে। কেমেৰাত অলপমান ভাল নেদেখিব পাৰে, কিন্তু ৰিয়েলত বহুত বেছি ধুনীয়া লাগিছে।
বৰাকেইটা নামি থোৱাৰ পাছৰ পৰাই মই দেখি ৰখিব পৰা নাই, তো জিভাৰ পানী পৰি আছিল। তাৰ কাৰণে মই চবৰেত কৰি আগতে খাইয়ে দিলোঁ। আচলতে বস্তুটা দেখাত যেনেকা সোৱাদো তেনেকাই গাইজ, আৰু দেখাত যেনেকুৱা ধুনীয়া দেখিছে খাইও বহুত বেছি ভাল লাগিছে গাইজ। মই আজি প্ৰথম বনাইছোঁ, বস্তুটাও প্ৰথম দেখিছোঁ আৰু প্ৰথমে খাইছোঁ, তো ভালে লাগছে গাইজ খাই। নামটা যেনেকা সতফুল, তো ইয়াৰ বহুত সোৱাদ আছে গাইজ, তাৰ কাৰণে কিজানি এই ফুলটোৰ নাম সতফুল হয়। তো গাইজ আজিৰ ভিডিঅ'টা এইখিনি আছিল। ভিডিঅ'টা যদি ভাল পাল তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব। আৰু যাই মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটা ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল বাটনটা বাজে দি যাব, যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকৰ তাত যাই পায়। তো অন্য এটা ধামাকা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ বাই বাই গাইজ।